নমস্কাৰ সকলো চেনেলৰ ৰাইজলৈ নমস্কাৰ জনাইছোঁ প্ৰথমতে। আৰু এটি বহুত দুখ লগা কথা, মানে এতিয়াও মানে এনেকুৱা লাগি আছে যে বিশ্বাস কৰিব পৰা নাই। এই ভিডিঅ'টো যে প্ৰস্তুত কৰি আছোঁ আপোনালোকৰ মাজত, মানে এই ভিডিঅ'টো এটা মই ব্লগ হিচাপে দিবলৈ চাই আছোঁ, যে মই এটা নৰ্মেল ব্লগ বনাইছোঁ তেনেকুৱা লাগি আছে, কিন্তু নহয়। যিহেতু আমাৰ অসমৰ লগতে ভাৰতবৰ্ষৰ পৰা এজন অতি মৰমীয়াল ব্যক্তি, যাৰ নাম আপোনালোকে সকলোৱে গম পায়, হাৰ্টথ্ৰব আমাৰ জুবিন দা। সঁচাকৈ মনটো ইমানেই বেছি বেয়া লাগি আছে নহয়, মানে বহুত বেছি এটা বেয়া লাগি আছে। মানে ঘপক মনত পৰি গৈ আছে এই জুবিন দাৰ কথা, জুবিন দাৰ গান, জুবিন দাৰ যোনবিলাক স্মৃতি। আৰু লগো পাইছোঁ মই তেখেতৰ দোকানত, বৃন্দাবন মাৰ্কেটত লগ পাইছোঁ। আৰু ইমান মানে মই ভৰিত ধৰি সেৱা কৰি আহিছোঁ। সেইটো সময়ত মই 2023 গৈছিলোঁ। আৰু ইমানেই মানে এজন মৰমীয়াল ব্যক্তি, চবকে মৰম কৰে, চবৰে সহায় কৰে। যিমান মানুহৰ বেমাৰ হৈছে, আজি বোলে কিবা হৈছে, বোলে যি প্ৰব্লেম হওক তেওঁ ছল্ভ কৰিবলৈ চায়। তো সেইটো কাৰণে বহুত বেছি এটা বেয়া লাগি আছে। মোৰ মানে জুবিন দা হৃদয়ত আছে ক'বলৈ গ'লে, বহুত বেছি ভাল পাওঁ। তেওঁ গান শুনি কিবা এটা ডিপ্ৰেশ্যন হৈছে, কিবা এটা মনটো বোলে আপোনাৰ ভাল লগা নাই, তো এতিয়াও মানে জুবিন দাৰ গান এটা শুনক, আপোনাৰ মনটো মানে ষ্টেবুল হ'ব, মানে ভাল লাগিব। তো সেইটো কাৰণে জুবিন দাই আপোনাৰ যাতে শান্তি লাভ কৰক, য'তেই আছে ত'তেই আপোনাৰ শান্তি লাভ কৰক, এয়াই মই প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ। এতিয়ালৈকে আমি জনাত যে ভূপেন দাৰ পিছতে বোধহয় হ'ব, ভূপেন দাৰ পিছতে আচলতে জুবিন গাৰ্গে ইমান অভিলেখ সংখ্যক গীত ৰচনা কৰি থৈ গৈছে। আৰু গীতত কি নাই, নদ নদীৰ পৰা আদি কৰি পাহাৰ ভৈয়াম সকলোৰ কাৰণে গীত লিখি থৈ গৈছে জুবিন গাৰ্গে। আৰু প্ৰতিটো যিটো কণ্ঠ আছিল, সেই কণ্ঠৰ যিখিনি অধিকাৰী হৈছিল গীতৰ, প্ৰতিটো জনগোষ্ঠীৰ কাৰণে গীত গাই থৈ গৈছে। গতিকে ইমান এজন সবল শিল্পী আচলতে এনেকৈ লিখি আচলতে আঁতৰি গ'ল, আমি ভাবিব নোৱাৰোঁ। আৰু সঁচাকৈ এটা অসমবাসী তথা ভাৰতবাসীৰ কাৰণে আজি এটা মৰ্মান্তিক দিন বুলি জনা গ'ল। কাৰণ ইমান দিনৰ পৰা এজন হাৰ্টথ্ৰব জুবিন গাৰ্গে আমাক যিমানখিনি অসমৰ কাৰণে দিলে, সেইখিনি সঁচাকৈ হয়তো পাহৰিব নোৱাৰে কোনেও। অসমৰ প্ৰত্যেকটো মানুহৰ হৃদয়ে তেওঁৰ যি স্মৃতি সেয়া ৰৈ আছে। আৰু এয়া আমাৰ নাট্য মন্দিৰত অকণমান শ্ৰদ্ধাঞ্জলি তেওঁৰ প্ৰতি জনোৱা হ'ল। আৰু সবিশেষ আমাৰ নিউজ লাইভো আহিছে, অন্যান্য সংবাদ মাধ্যমো আহিছে, তো তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু সঁচাকৈ এটা বহুত দুখ লগা দিন।